হেল্ল' বন্ধুসকল, কি খবৰ সকলোৰে? মোৰ ভাল, আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালেই আছে। আজি সূৰ্য পাহাৰৰ বিষয়ে কিছু কথা তেওঁলোকৰ মন্দিৰৰ কমিটিৰ মুখেৰে নিজে শুনোৱা হওক। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মোৰ নাম হৰমোহন কলিতা, মই মহাপীঠস্থান পৰিচালনা সমিতিৰ সম্পাদক। হয়, আৰু আপোনাৰ মোৰ নাম গণেশ ৰাভা, হয় পৰিচালনা সমিতিৰ ভাইচ প্ৰেচিডেণ্ট। হয়, আৰু আপোনাৰ কমিটিৰ কাৰ্যকৰী সদস্য। হয়, এই খুৰাই আমাৰ অলপমান মন্দিৰৰ বিষয়ে কৈ দিব অলপমান। প্ৰথমতে মই ইউটিউব চেনেলৰ জৰিয়তে শ্ৰী সূৰ্য পাহাৰ মহাপীঠস্থান পৰিচালনা সমিতিৰ হৈ আন্তৰিক অভিনন্দন শুভেচ্ছা যাচিছোঁ। সূৰ্য পাহাৰ মহাপীঠস্থানখন হ'ল তিনিটা ধৰ্মৰ সংমিশ্ৰণ। আমাৰ এই মহাপীঠস্থানত সনাতন, হিন্দু, বৌদ্ধ আৰু জৈন এই তিনিটা ধৰ্মৰ ইয়াতে স্মৃতিচিহ্ন দেখিবলৈ পোৱা যায়। আমি যিডোখৰ ঠাইত আছোঁ এইখিনি সূৰ্য পাহাৰৰ বৌদ্ধস্থল, আৰু ইয়াতে সনাতন হিন্দু ধৰ্মৰ যিমানখিনি দেৱ দেৱীৰ মূৰ্তি আছে এইখিনিতে আছে। ইয়াৰে মূল মূৰ্তিটো হ'ল সূৰ্য পাহাৰৰ দ্বাদশ বিষ্ণুৰ মূৰ্তি। 12খন হাতেৰে পদুম ফুলৰ ওপৰত থিয় হৈ ওপৰত মূৰৰ ওপৰত নাগ আছে। সেইটো দ্বাদশ বিষ্ণু, যিটো বিশ্বৰূপ বুলি আমাৰ শাস্ত্ৰত উল্লেখ আছে, সেই মূৰ্তিটো আছে। আৰু ইয়াতে আমাৰ এটা মূল হ'ল কি, ভাৰতবৰ্ষৰ আজিৰ দিনত 8টা স্থানত সূৰ্য পূজা হয়, আৰু একমাত্ৰ উত্তৰ পূৰ্বাঞ্চল আমাৰ সূৰ্য পাহাৰতে হয়। আমাৰ সূৰ্য মন্দিৰ ইয়াতে আছে, আৰু তাৰ ভিতৰত এটা পৌৰাণিক সূৰ্য মূৰ্তি এটা আছে। তাৰ 12টা সূৰ্যৰে পৰিবেষ্টিত হৈ থাকি মাজত ব্ৰহ্মাই সেইটো জ্যোতিষাস্ত্ৰ গণনা কৰাৰ যিটো মূৰ্তি, সেইটো ইয়াতে আছে। আৰু সূৰ্য পাহাৰত আমাৰ হিন্দু ধৰ্মৰ ভিতৰত হনুমানৰ মন্দিৰ আছে, ইয়াতে আমাৰ শিৱ মন্দিৰ আছে, ইয়াতে আমাৰ শিৱশক্তি মন্দিৰ আছে, ইয়াতে আকাশী গংগা আছে, আৰু দ্বাদশস্থল আছে। আৰু ইয়াতে সূৰ্য পাহাৰত আমাৰ অতীতৰ পৰাই ইয়াতে এটা ধুনী গৃহ আছে, এইটো ধুনী গৃহ বুলি কওঁ। তাত আমাৰ শিৱ আছে, আৰু তাত এটা ধুনী সদায় চলি থাকে। এইটো আমাৰ গোৱালপাৰা জিলাখন এই ৰজাৰ দিনতে, আমাৰ বিজনী ৰজাৰ অধীনত আছিলে, আৰু ৰজা ভৈৰৱেন্দ্ৰই এই সূৰ্য পাহাৰত পূজাৰী ৰাখি ৰাজপুৰোহিতৰ দ্বাৰা ইয়াতে পবিত্ৰ মাঘী পূৰ্ণিমাত তেওঁ পূজা কৰিছিলে, আৰু গোটেই বছৰটো যদি পূজাৰীয়ে ইয়াতে পূজা অৰ্চনা কৰিছিলে। তাৰ পৰা পৰম্পৰাগতভাৱে আমি সূৰ্য পাহাৰ মহাপীঠস্থান পৰিচালনা সমিতি আজিৰ দিনত আমি প্ৰত্যেক বছৰে পবিত্ৰ মাঘী পূৰ্ণিমা তিথিত 7 দিন জোৰা আমাৰ মেলা হয়, আৰু মাঘী পূৰ্ণিমাৰ দিনাখন আমাৰ যজ্ঞ জ্বলে, 5 দিন যজ্ঞ থাকে। আমাৰ সূৰ্য পাহাৰ মহাপীঠস্থান পৰিচালনা সমিতিৰ এইটোৱে আমাৰ মূল গৰ্ব। আৰু ইয়াতে বেলেগ ধৰণৰ কিবা পূজা পাতল নচলে, ইয়াতে নিত্য পূজা চলি থাকে। আমাৰ দ্বাদশ বিষ্ণুৰ পূজা চলে, সূৰ্য পূজা চলে, শিৱৰ পূজা চলে, শিৱশক্তি মন্দিৰৰ পূজা চলে, হনুমানৰ পূজা চলে, গণেশৰ পূজা। আমাৰ পূজাৰীয়ে নিত্য পূজা ইয়াতে ৰাতিপুৱা আৰু সন্ধিয়া ইয়াতে চাকি বন্তি জ্বলাই আৰু নিত্য পূজা কৰি থাকে। এইটো আমাৰ সূৰ্য পাহাৰৰ এই যে 3টা ধৰ্মৰ কথা ক'লোঁ, এই বাকী যিখিনি কথা ক'লোঁ এইখিনি আমাৰ সূৰ্য পাহাৰৰ আমাৰ হিন্দু ধৰ্মৰ স্মৃতিচিহ্নৰ কথা কৈছোঁ। আৰু সূৰ্য পাহাৰৰ আমাৰ মধ্যস্থলত হিন্দু, উত্তৰ দিশটো সম্পূৰ্ণৰূপে আমাৰ বুদ্ধিষ্ট আছে, বৌদ্ধ ধৰ্ম। ইয়াতে বৌদ্ধ ধৰ্মৰ স্বাক্ষৰ বহন কৰি আছে। ইয়াতে আজিলৈকে আৱিষ্কৃত হৈছে 25টা বৌদ্ধ স্তূপা। এই স্তূপাবোৰ বৌদ্ধ ধৰ্মৰ তেওঁলোকৰ মতে এই স্তূপাবোৰ একোগৰাকী বৌদ্ধ ভিক্ষুৰ মহাপৰিনিৰ্বাণৰ পিছত তেওঁলোকৰ স্মৰণত একোটা স্তূপা তেওঁলোকে তৈয়াৰ কৰে। আৰু স্তূপাবিলাকৰ আকাৰ কিছুমান সৰু, কিছুমান ডাঙৰ। আৰু তেওঁলোকৰ মতে যিগৰাকী তেওঁলোকৰ ভিক্ষুৰ বেছি বয়স হৈছিল, তেওঁৰ স্মৰণ বনোৱাটো ডাঙৰ হয়, আৰু বয়স অনুপাতে ডাঙৰ সৰু হৈ থাকে। এইটো হ'ল আপোনাৰ বৌদ্ধ ধৰ্মত ইয়াতে এটা ভিক্ষু গৃহৰ ভগ্নাৱশেষ আৱিষ্কাৰ হৈছে। ভাৰতীয় পুৰাতত্ত্ব আৰু জৰীপ বিভাগ আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াই সেইটো এক্সকাভেশ্যন কৰে, এতিয়া প্ৰিজাৰ্ভেশ্যনত ৰাখিছে। ইয়াৰে দক্ষিণ ভাগটো হ'ল আমাৰ জৈন ধৰ্মৰ স্মৃতিচিহ্ন পোৱা গৈছে। জৈন ধৰ্মৰ 24 তীৰ্থংকৰৰ ভিতৰত তেওঁলোকৰ প্ৰথমগৰাকী তীৰ্থংকৰ ঋষভনাথ মহাৰাজৰ তেওঁৰ 400 ফুট ওপৰত পদ্মাসনত বহি থকা এটা গুহাৰ ভিতৰত মূৰ্তি এটা পাইছে। আৰু আমাৰ অতীতত যিটোক আমি চেপাহিল বুলি কৈছিলোঁ, এইটো নামনি পাহাৰৰ একেবাৰে নামনিত, আৰু এই ঋষভনাথ মহাৰাজৰ মূৰ্তিটো একেবাৰে 400 ফুট ওপৰত। এই নামনিত এটা গুহা আছে, শিলৰ গুহা। তাক আমি আমাৰ এই অঞ্চলৰ জলপ্ৰবাদ মতে আমি সেইটোক চেপাহিল বুলি কৈছিলোঁ। চেপাহিল তাৰমানে শিল 3টা এনেকৈ থিয় হৈ আছে, তাৰে মাজেৰে এটা ফুটা আছে, সেইটোৰে মানুহ সোমাই গ'লে, এইটো মানে আমাৰ এই অঞ্চলত প্ৰচলিত কথা এটা, যে আমি বিদ্যালয়ত পঢ়ি থাকোঁতে আমাৰ মা দেউতাই কৈছিলে যে গা পা নোধোৱাকৈ বেয়াকৈ থোৱা কৰি চুৰ কৰি গ'লে সেই চেপাহিলে চেপি ধৰিব। আমি ভয়তে তাত নোসোমাইছিলোঁ। কিন্তু সেইটো আচলতে আজিৰ দিনত তাতে 2টা মূৰ্তি আছে। এটা 2টা মূৰ্তি দণ্ডায়মান অৱস্থাত, এইটো উলংঘ মূৰ্তি। তাতে এটা মূৰ্তি হৈছে এই ঋষভনাথ মহাৰাজৰ এটা মূৰ্তি, আৰু তেওঁৰ লগতে এটা মূৰ্তি আছে, সেইটো হ'ল তেওঁৰ প্ৰথম শিষ্য নেমিনাথৰ মূৰ্তি। আৰু আজিৰ দিনত ভাৰতীয় পুৰাতত্ত্ব আৰু জৰীপ বিভাগে সেইটো জৈন কেব বুলি তেওঁলোকে ঘোষণা কৰিছে।
আৰু আমাৰ ইয়াতে হিন্দু ধৰ্মৰ যিটো আমাৰ আপোনাৰ সূৰ্য মন্দিৰ দেখিছে এই মন্দিৰটো ইয়াত নাছিলে এইটো আপোনাৰ দেখিব তাত এডোখৰ বৰগছ আছে বৰগছডালত এটা ভগ্নাৱশেষ আৱিষ্কাৰ হৈছে আমি তাত নিজে মানে আছিলে মাটিৰ ফলত সেইটো ঠাইত আমি সূৰ্য মন্দিৰটো যেতিয়া তাত ভালকৈ বান্ধিম বুলি ধৰিলোঁ তেতিয়া আমি মাটি খাদ্যতে এটা ফাউণ্ডেশ্যন পাই গ'লোঁ গাঁথনি এটা পালোঁ আৰু গাঁথনিটোৰ লগতে আমি এটা মগৰৰ মূৰ পালোঁ সেই মগৰৰ মূৰটো পোৱাৰ লগে লগে আমি সেই সময়ৰ উপায়ুক্তক আমি জনালোঁ মুখাৰ্জী বুলি ডিচি আছিলে তেওঁক জনালোঁ তেওঁ ইয়ালৈকে আহিলে নেক্সট ডে আহি চালে চোৱা সেই মাটিডোখৰ ঠাইডোখৰ গোটেই বৰ্ডাৰেৰে ডাঙৰ ডাঙৰ বৰ্ডাৰেৰে ঢাকি থোৱা আছিলে আমি কিন্তু গম নাপাওঁ তাত কি আছে তাৰপিছত যেতিয়া তেওঁ আৰ্কলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াক ক'লে আৰ্কলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া ইয়ালৈকে আহি 1963 চনৰ আৰ্কলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া ইয়াতে এই মূৰ্তিবোৰ সংৰক্ষণ কৰি আছে তেওঁলোকে সেই স্পটটো চাই পেলাই গোটেই বল্ডাৰবোৰ তেওঁলোকে গুচাই দিয়াৰ পিছত তাত এটা শৈল বেদী ওলাইছে আৰু এটা পৌৰাণিক মন্দিৰৰ একে বাউণ্ডাৰী ৱাল মাটিৰ তলত ওলাইছে আৰু তাতে পৌৰাণিক বাউণ্ডাৰী ৱাল আৰু লগতে 5টা মন্দিৰৰ মজিয়াখিনি ওলাইছে আৰু আৰ্কলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ মতে এইটো এটা হিন্দু মন্দিৰৰ ভগ্নাৱশেষ আৰু আমাৰ পঞ্চায়তৰ হিন্দু মন্দিৰ বুলি এইটো কোৱা হয় আৰু তাৰেই কিছু মূৰ্তি তাত পোৱা গৈছে সেই মন্দিৰত হেড মানে গৰ্ভগৃহত বিষ্ণু থাকে শিৱ পাৰ্বতী গণেশ কাৰ্তিক আৰু তাৰেই আমি এনে স্মৃতিচিহ্ন হিচাপে 1974-75 চনত যেতিয়া আমি সূৰ্যকুণ্ডটো আমাৰ যিটো পুৰণি পুখুৰী সূৰ্যকুণ্ড বুলি কওঁ সূৰ্যকুণ্ডটো যেতিয়া আমি মেৰামতি কৰোঁ তেতিয়া তাতে এটা আমি মূৰ্তি পাইছিলোঁ চতুৰ্ভুজ বিষ্ণুৰ মূৰ্তি ব্লেক গ্ৰেনেডৰ সেইটো ইয়াতে আমি পোৱাৰ পিছত এইটো আমাৰ মৰণগাঁৱত কিছুদিন আউটপোষ্টত ৰাখিলে তাৰপিছত আমাৰ ৰাজ্যিক সংগ্ৰহালয়ত সেই মূৰ্তিটো এতিয়া সংগ্ৰহ আছে আজি তাতেই আছে আৰু সেইটো পোৱা ঠাই সূৰ্য পাহাৰ বুলি তাত লিখা আছে আৰু তাতে কেইটামান স্তম্ভ আছে এখন গেট আছে সেই গেটখন আমাৰ মৰণগাঁৱত পোৱা সেইখনে এটা পৌৰাণিক গেট লোৰ খুটা তাত সুন্দৰে মূৰ্তি সূৰ্তি ফুল চুল অংকিত কৰা আছে সেইখিনিও তাত সংৰক্ষিত হৈ আছে এই যিডোখৰ ঠাইৰ কথা ক'লোঁ য'ত বিষ্ণু পালোঁ তাত যিটো এক্সকাভেশ্যন কৰিলে আৰ্কলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াই তাত মহিষ্মৰণী দেৱী দুৰ্গাৰ মূৰ্তি পালে এটা এনেকৈ মহিষ্মৰণী দেৱী দুৰ্গাৰ মূৰ্তি অলপমান এনেকৈ এফাল নাই বাকী মূৰ্তিটো পালে গণেশৰো কিবা অলপ পাইছে তাতে বহুত কিবা কিবি পাইছে তাত মন্দিৰৰ আমলকাবিলাক পাইছে তাত মন্দিৰৰ সেই যিসমূহ শিলৰ খুঁটাৰ যিবিলাক বেছটো পাইছে তেনেকৈ সেইখিনি আপোনালোকে গ'লে গম পাব তাত আৰু আমাৰ এটা মিউজিয়াম আছে ভাৰতীয় পুৰাতত্ব বিভাগৰ সেই মিউজিয়ামত ইয়াতে পোৱা গোটেই আমাৰ মূৰ্তিৰ যে এণ্টিকুইটিখিনি সেইখিনি তাত সংৰক্ষিত অৱস্থাত আছে এইটো হ'ল এটা আৰু সূৰ্য পাহাৰৰ আজি দেশ বিদেশৰ পৰা যিসকল আহে তেওঁলোকে কিন্তু সূৰ্য পাহাৰ এই এক্সকাভেশ্যন স্পটটোৰ কাৰণে এইটো গুৰুত্বপূৰ্ণ হৈছে ঠিক তেনেধৰণৰ আৰু এটা এক্সকাভেশ্যন স্পট বুদ্ধিষ্ট এক্সকাভেশ্যন স্পট এটা আছে সেইটো আপোনালোকে যিটো ক'লোঁ বুদ্ধ স্তূপাবিলাক আছে তাত গ'লে দেখিব ৰাস্তাবোৰ গৈছে ঘেৰি ৰখা আছে তাতেও তেনেকুৱা এটা বহুত ডাঙৰ এটা ইটৰে গাঁথনিৰে এটা ঘৰৰ ভগ্নাৱশেষ তেওঁলোকে মাটিটো উদ্ধাৰ কৰিছে সেইটোকো তেওঁলোকে কৈছে যে সেইটো আচলতে সেইটো বুদ্ধ ধৰ্মৰ যেতিয়া হিউৱেনচাং অসমলৈ আহিছিল আহোঁতে তেওঁৰ সময়ত টকাটো এটা উল্লেখ আছে বুলি কয় যে সূৰ্য পাহাৰত কুমাৰ ভাস্কৰ বৰ্মনে ৰাজধানীখন পাতিব বিচাৰিছিল আৰু যিহেতু তেওঁ সেই সময়তে বুদ্ধ ধৰ্মৰ প্ৰসাৰ হৈছিল আমাৰ ইয়ালৈকে বুৰঞ্জীবিদসকলে ভালকৈ জানিব গতিকে সেই কথাটো সেই ঠাইডোখৰ যেতিয়া এতিয়া এক্সকাভেশ্যনটো হ'ল তাত যদি ইটৰ গাঁথনি এটা পুৰাণে ভগ্নাৱশেষৰ যিটো গাঁথনিবিলাক আমাৰ এই যে যিবিলাক পৌৰাণিক আমাৰ সেই সময়ৰ সমসাময়িক সেই ইটবিলাক তেনেকুৱা গতিকে তাতেও বহু বুদ্ধিষ্ট ধৰ্মৰ বহুত মূৰ্তি কিবা পাইছে পতেৰা কটাৰ মূৰ্তি পাইছে সেইখিনিয়ে মানে মিউজিয়ামত সংৰক্ষিত হৈ আছে সূৰ্যপাহাৰ এইখিনি আমাৰ আধ্যাত্মিক কথা আৰু সূৰ্যপাহাৰ আচলতে কোনো এনেধৰণৰ ইয়াতে বনভোজস্থলী নহয় ই এখন পৰ্যটনস্থলী আমাৰ ধৰ্মীয় পৰ্যটনস্থলী আৰু অত্যন্ত গুৰুত্বপূৰ্ণ কথাটো হৈছে কি যে একে ঠাইতে 3টা ধৰ্ম সমানভাৱে চলি আছে কোনো ইয়াতে কোনো ধৰ্মৰ এটা বিবাদ চলি থকা নাই আজিলৈকে আমাৰ দক্ষিণত জৈন ধৰ্মাৱলম্বী তেওঁলোকৰ মন্দিৰ পাতিছে তেওঁলোকে তাত পূজা অৰ্চনা আমি আমাৰ অঞ্চলত কৰোঁ বুদ্ধিষ্টখিনি এটা সময় আহি কৰে এটা সুন্দৰভাৱে এটা ধৰ্মীয় যিটো সহিষ্ণুতা এটা নিদৰ্শন সূৰ্য পাহাৰ মিলা প্ৰীতিৰ সহিষ্ণুতা আৰু সূৰ্য পাহাৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে কি এইটো পুৰাণত উল্লেখ আছে যে এটা কম 1 লাখ শিৱলিংগৰে পৰিপূৰ্ণ হৈছে সূৰ্য পাহাৰ মহাপীঠস্থান সেইকাৰণে ইয়াক দ্বিতীয় কাশীধাম বুলি কোৱা হয় কাশীত 1 লাখ তাৰপিছতে যদি আমাৰ যিটো দ্বাদশ স্থল তাত দ্বাদশ বিষ্ণুৰ মূৰ্তিটোৰ তলত আপোনালোকে আৰু কিছু মূৰ্তি দেখিব হৰি আৰু হৰৰ মূৰ্তি হৰিহৰৰ মূৰ্তি আৰু সেই হৰিহৰৰ মূৰ্তিৰ পিছফালে আপোনালোকে যদি ভালকৈ চাই দৰ্শনাৰ্থীসকলে আহিছোঁ চাই তেতিয়াহ'লে গম পাব পিছফালে আৰু 2টা মূৰ্তি আছে এটা মূৰ্তি অৰ্ধনাৰীশ্বৰ সেই অৰ্ধনাৰীশ্বৰ মূৰ্তিও ইয়াত আছে আৰু সেই ঠাইডোখৰত আমাৰ 3টা শিলৰ গুফা আছে
সেই অতীত কালতে শিল খুলি পেলাই তাতে শিলৰ গুহা আছে আৰু গুহাৰ ভিতৰত শিৱলিংগ আছে আৰু সেইডোখৰ ঠাইতে আপোনালোকে আৰু এটা মাটিৰ তলত পাইছে আমি আৰ্কিঅলজি চাৰ্ভে সেইডোখৰত ভাল কৰোঁতে এটা ইটৰ গাঁথনি পাব এটা ঘৰৰ ফাউণ্ডেশ্যন এটা পাইছে তাত বহু তলত পাইছে সেইটো আৰু তাৰ পৰা অলপমান ওপৰলৈ গ'লে আকাশী গংগা পাব আপোনালোকে এই আকাশী গংগাৰ ইমানখিনি আমাৰ জলাধাৰ আছে খৰালি বাৰিষা সিমানখিনিয়েই তাত থাকে বাকী নাবাৰেও নকমেও শুকাই নাযায় সেইখিনি মানে বাৰিষা যিমান বৰষুণে নহওক সেই লেভেলটো ক্ৰছ নকৰে পানী ক'ৰ পৰা থাকে সেইখিনি আমাৰ এনেকৈ এটা কুণ্ড কৰি ৰখা হৈছে তাত আমাৰ পূজাৰীয়ে সদায় বহি তাত পূজা কৰি থাকে আৰু দৰ্শনাৰ্থীসকলে তালৈকে পানী লৈও যায় আৰু বহুতে তাৰ পৰা কিবা ফল পোৱা বুলিও আমাক জনাইছে গতিকে সেইটো আকাশী গংগা গোটেই সূৰ্য পাহাৰৰ যিমানখিনি নিজৰা আছে প্ৰত্যেক নিজৰাৰ কাষে কাষে গ'লে বহুত শিৱলিংগ পোৱা যায় আৰু বেছিকৈ আমাৰ দাদা পিষ্টলটোতে আছে সেইখিনিত এটা কম্পেক্ট এৰিয়া হিচাপে তাতেই আছে আৰু সূৰ্য পাহাৰৰ আমি জীৱ জন্তুৰ কথাটো কৈছোঁ ইয়াতে আজি সূৰ্য পাহাৰ আমাৰ হাতীৰ এটা ব্ৰিডিং চেণ্টাৰ আছে আপোনালোকে জানে গোৱালপাৰা জিলাখন হাতীৰ এতিয়া বাসস্থান হৈছে আৰু ইয়াৰে গোৱালপাৰা চহৰ অঞ্চলত পাহাৰৰ পৰা এনেকৈ আপোনালোকে ৰংজুলি ৰেঞ্জলৈকে এইটো এটা তেওঁলোকৰ কৰিডৰ এই হাতীবোৰ এলিফেণ্ট কৰিডৰ সূৰ্য পাহাৰৰ ওপৰত থাকে আৰু তাত এটা আমাৰ পৌৰাণিক পুখুৰী আছে পৌৰাণিক পুখুৰীটোৰ পৰা পানীবোৰ নামি আছে আমি যোৱাবেলি সেই পুখুৰীটো একদম পঞ্চায়তৰ পৰা এটা পইচা পাইছিলোঁ সেই পইচাৰে আমি ৰিপেয়াৰ কৰা নাই পুখুৰীটো ডাঙৰকৈ প্ৰায় 20-25 বিঘাৰ পুখুৰী এটা একদম পাহাৰৰ চূড়াত সেইটো আমি খান্দিছোঁ সেইটো সুন্দৰকৈ ৰখা হৈছে তাৰ লগত আৰু দুটা পুখুৰী আছে মানে আচৰিত কথা পাহাৰৰ একেবাৰে মুঠত ওপৰত 3টা পুখুৰী বাকী পুখুৰীটোতো পানী থাকে খৰালি অলপ এই ভেৰবোৰ থাকে বোকাবোৰ আৰু এতিয়া বাৰিষা কিন্তু তাত পানী আছে গতিকে আৰু এটা ইয়াতে সূৰ্য পাহাৰত ইয়াতে এটা প্ৰজাতিৰ আমাৰ বান্দৰ আছে সেইটোক আমি কেপলেংগুৰ বুলি কওঁ কেপলেংগুৰটো ইয়াত আছে আৰু গোটেই পাহাৰখনত অজগৰৰ বাসস্থান প্ৰকাণ্ড অজগৰ আছে 15 ফুট 20 ফুট এনেকুৱা অজগৰ আছে ইয়াতে হৰিণা আছে বাঘ আছেনে ইয়াতে মাজে মাজে বাঘ আহে ইয়ালৈকে বাঘ ইয়াতে নাথাকে বাঘ আহে হৰিণা আছে টিয়া মইনা ভাটৌ এইবিলাকতো আছে হাইঠা হাজাৰ হাজাৰ হাইঠা ইয়াতে আছে আৰু আমাৰ যিখিনি সচৰাচৰ যিখিনি আমাৰ অসমৰ চৰাই চিৰিকটি এতিয়া বহুত চৰাই চিৰিকটিৰ ইয়াতে বাসস্থান আৰু আটাইতকৈ আৰু গুৰুত্বপূৰ্ণ কথা হৈছে সূৰ্য পাহাৰ এখন ঔষধি গছ গছনিৰ স্থল সময়ে সময়ে মায়ঙৰ পৰা অজাবোৰ আহি তেওঁলোকে ইয়াৰ পৰা বহুত গছ গছনি লৈ যায় ঔষধি গছ গছনি ইয়াতে আছে আমি চিনি নাপাওঁ তেওঁলোকে সেই গছ গছনি চিনি পাওঁ আমি কিছু পাওঁ চিনি যেনেকৈ চিৰতাটো পাওঁ তেনেকৈ আমাৰ এই ৰঙা বাসক বুলি যিটো কওঁ ফুল থকা বাসক তিতা তাৰপিছত এনেকৈ ভেদাইলতা এনেকৈ গিলয়টো একেবাৰে এখন প্ৰকাণ্ড গিলয় আজি গিলয় যিহেতু গিলয়ৰ এটা প্ৰভাৱ পৰিছে সূৰ্য পাহাৰত গিলয় আছে ইয়াত এনেই আহিলে মানুহে কাটি লৈ যাব বোলে গিলয় আছে ইয়াতে এনেকৈ চিৰতা তিতা বুলি যিটো কওঁ আমি চিৰতা আছে এইবিলাক পোৱা যায় ইয়াতে আৰু আমি কওঁ এটা আছে সৰু সৰু পাতৰ সেইটো কি তিতা বুলি কয় সেই তিতাবিলাক আছে পানীত জন্মে সেইবিলাক মানে বিভিন্ন ধৰণৰ ঔষধি গছ গছনিৰে পৰিপূৰ্ণ সূৰ্য পাহাৰ আমি নামটো নাজানো আচলতে আমি আমাৰ যিখিনি সচৰাচৰ গাঁৱলীয়া ভাৱে আমি যিখিনি কথা গম পাওঁ সেইখিনি আমি চিনি পাওঁ বাকী বহু আমি চিনি নাপাওঁ গতিকে এই হ'ল সূৰ্য পাহাৰৰ মূল কথা আৰু ইয়াৰ ওপৰত আচলতে ক'ব গ'লে আমি কোনো পুথি আমাৰ নাই ইয়াতে আৰু চৰকাৰেও আজিলৈকে সূৰ্য পাহাৰৰ ওপৰত ইমান গুৰুত্ব এটা দিয়া যেন আমাৰ অনুভৱ নহয় কাৰণ অসমৰ পশ্চিম প্ৰান্তত অৱস্থিত 3টা ধৰ্মৰ সংমিশ্ৰণ হোৱা এখন স্থান 1,00,000ৰ এটা কমিউনিটি কৰি পৰিপূৰ্ণ দ্বিতীয় কাশীধাম বুলি যাক কয় মাজতে ক'ব পাহৰিছিলোঁ আমাৰ ইয়াতে পাহাৰৰ চূড়াত মা কামাখ্যাৰ পদচিহ্ন ওলাইছে মা কামাখ্যা সেইখন স্থান এখন হৈছে তাত সৰু মন্দিৰ এটা পাতি সেইটো এটা কাহিনী কৈছোঁ আমাৰ গোৱালপাৰা উপায়ুক্ত কাৰ্যালয়ৰ RS ৰেভিনিউ চিৰাস্তাদাৰ বড়ো বুলি এজন ব্যক্তি আছিলে তেখেতৰ গাঁও আমাৰ খাৰাত এগৰাকী মা তেওঁ এইবিলাক পূজা পাতল কৰে আমাৰ মাঘী পূৰ্ণিমাৰ এদিন তেওঁ সন্ধিয়া সময়ত আবেলি সময়ত আহি আমাৰ জগ উঠা বুলি কয় তেওঁ আহিছে ইয়ালৈকে একদম খোজকাঢ়ি আহি আমাৰ এই তলৰ পুৰণি ঘৰটোতে থকা কমিটি আছিলে তাত আহি পেলাই তেওঁ কৈছে ইয়াতে মা কামাখ্যা আছে আমিতো আচৰিত হৈছে মানুহখিনি এই সূৰ্য পাহাৰত মা কামাখ্যা আছে
তাৰপিছত তেওঁ কৈছে আমাৰ কমিটিৰ মানুহে কৈ জমা ক'ত তেওঁ চিধাই তেনেকৈ খোজকাঢ়ি গৈ গৈ একদম পাহাৰৰ ওপৰত উঠি গৈছে য'ত আজি মা কামাখ্যাৰ চিহ্ন আছে এগৰাকী বয়সীয়াল সপোনত দেখা দিছে নেকি তেওঁ তাত লৈ গৈছে আমাৰ মানুহ আমি জংঘল এইবিলাক উঠি গৈ পেলাই এনেকৈ এডোখৰ ঠাইত এনেকৈ পাতবোৰ শুকান পাতবোৰ এৰি দি গৈছে এইটোৱে মা তাৰপিছত তেওঁ তাত পূজা টূজা কৰি তেওঁৱে মা সেই মন্দিৰটো চলাই আছিলে এই যোৱাবেলি আগৰবেলি আমাক মন্দিৰটো কমিটিক আনুষ্ঠানিকভাৱে আমাক দিছে গতিকে মাৰো বড় চিহ্ন আমাৰ ইয়াতে ওলাইছে গতিকে এক কথাত ক'ব গ'লে সূৰ্য পাহাৰ আচলতে এটা ধৰ্মীয় আৱেগিক ধৰ্মীয় পৰ্যটনস্থলী সকলো দেৱ দেৱী আছে সকলোৱে আছে ইয়াতে আৰু আটাইবিলাক কথা আমাৰ মানৱ জীৱনৰ যিটো সৃষ্টিৰ মূল পালনকৰ্তা দানৱ বিষ্ণু য'ত আছে আৰু সেইটোৱে আমাৰ মূল আমাৰ সমিতিয়ে বছৰত এই মাঘী প্ৰতিবাৰে যজ্ঞ জ্বলাওঁ আৰু এই যজ্ঞটোৱে চলি থাকে সেইটোৱে আমি সমিতিয়ে ইয়াতে বেলেগ আমি একো নকৰোঁ গতিকে বিষ্ণু য'ত আছে শিৱ বিষ্ণু আছে হৰিহৰ আছে বিষ্ণু আৰু লগতে আমাৰ যিটো সূৰ্য চক্ৰ তাৰে ভিতৰত যিটো বহি থকা মূৰ্তি সেয়া ব্ৰহ্মাৰ মূৰ্তি আনফালে ক'ব গ'লে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ছবি ইয়াতে আছে গতিকে এনেকুৱা এখন স্থলী আমি একো কৰিব পৰা নাই সমিতিয়ে আমি যিমানখিনি ইয়াতে দৰ্শনাৰ্থী আহে এই দৰ্শনাৰ্থীৰ পৰা আজি কিছু বছৰৰ পৰা আমি এটা প্ৰৱেশ মাচুল লওঁ এণ্ট্ৰি ফিজ এইকাৰণেই লওঁ বহুতৰ কিন্তু ভুল ধাৰণা আছে ইয়াতে আপোনালোকৰ জৰিয়তে অসমবাসী ৰাইজক জনাব বিচাৰিছোঁ যে প্ৰৱেশ মাচুলৰ পৰা আমি যিমানখিনি আপোনালোকে ইয়াত দেখিছোঁ উন্নয়নমূলক কাম কাজ সেই টকা পইচাৰে কৰা হয় আৰু এই পৰিষ্কাৰ পৰিচ্ছন্নটো কৰা হয় আমাৰ বৃহৎ অঞ্চল এটা প্ৰায় তলত আমাৰ 200-250 বিঘা মাটি আমি পৰিষ্কাৰ কৰি ৰাখিব লাগে আপোনালোক চৰকাৰে কিবা সাহায্য দিছেনে এতিয়া আজিৰ দিনটো কৈছে এই ঘৰটোৱে চৰকাৰে 10 লাখ টকাৰ এটা এইবাৰ অসম ৰক্ষা আঁচনিত দিছে চৰকাৰী আঁচনি এইটো আমি পাইছোঁ আৰু লাহে লাহে নিশ্চয় চৰকাৰে ইয়াতে গুৰুত্ব দিব এতিয়া বৰ্তমানৰ ৰাজ্য চৰকাৰে অলপ গুৰুত্ব দিছে আৰু মাজতে চৰকাৰৰ তৰফৰ পৰা পৰ্যটন বিভাগে আনএক্সপ্ল'ৰ টুৰিষ্ট স্পট হিচাপে ইয়াতে তেওঁলোকে বহু ঠাইত কি লৈছিলে আৰু সূৰ্য পাহাৰক ধৰ্মীয় পৰ্যটনস্থলী কৰাৰ কাৰণে তেওঁলোকৰ এটা চিন্তা চৰ্চা আছে আপোনালোকৰ ইউটিউব চেনেলৰ জৰিয়তে আমি চৰকাৰৰ অনুৰোধ জনাইছোঁ যাতে সূৰ্য পাহাৰখনক গুৰুত্ব দি ইয়াৰ যিটো ধৰ্মীয় আৱেগ অনুভূতি ইয়াক যাতে বিশ্ব দৰবাৰলৈকে আগবঢ়াই লৈ যায় বৰ্তমানৰ চৰকাৰে তাকে আপোনালোকৰ জৰিয়তে কামনা কৰিছোঁ আৰু সমগ্ৰ অসমবাসী ৰাইজক আপোনালোকৰ জৰিয়তে সূৰ্য পাহাৰ অহাৰ কাৰণে আহ্বান জনাইছোঁ আৰু এটা কথা আপোনালোকে আমাৰ মানে বাউণ্ডেৰী ৱাল যে দেখিছে ইয়াতে আমি আগত গোটেই পথাৰতে আমি আহাৰ গ্ৰহণ কৰিব দিছিলোঁ আজি 3 বছৰ আগত আমি ইয়াত যিটো আধ্যাত্মিক কথা আমি সিমান বেছি গুৰুত্ব দিয়া নাছিলোঁ বেছি বুজি পোৱা নাছিলোঁ বহুজনে বহুত বিজ্ঞাপন নীতি মানুহে আমাক কৈছিলে যে আপোনালোকে এই মন্দিৰ চৌহদৰ ভিতৰত আমিষটো নকৰিব আৰু তেওঁলোকক আমি শ্ৰদ্ধা সহকাৰে তেওঁলোকৰ কথা গ্ৰহণ কৰি আজি 3 বছৰ আগৰ পৰা আমি মন্দিৰ চৌহদত কোনো আমিষ আহাৰৰ ব্যৱস্থা কৰিলোঁ যিটো পাৰ্কিং য'ত গাড়ী ৰাখে তাৰে সেই আশে পাশে আমি আমিষটো হয় আৰু ভিতৰত সম্পূৰ্ণ নিৰামিষ আহাৰ ইয়াতে হয় যদি কোনোবা সদায় ভক্ত আহে তেতিয়াহ'লে নিৰামিষখিনি তেওঁলোকে একেবাৰে মন্দিৰ চৌহদৰ ভিতৰতে কৰিব পাৰিব আৰু আমিষখিনি তেওঁলোকে বাহিৰত কৰিব পাৰিব গতিকে এইখিনি আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমতে এই কথাখিনি আমাৰ কথাখিনি অন্ততঃ আপোনালোকৰ জৰিয়তে প্ৰকাশ পায় আৰু সূৰ্য পাহাৰৰ যিটো ঐতিহ্য সেইটো যাতে প্ৰকাশ পায় এইখিনিয়ে কৈ আপোনালোকৰ চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসীৰ সেৱা জনাইছোঁ ধন্যবাদ সকলোকে ধন্যবাদ দিলোঁ বহুত ইমানখিনি টাইম মোক দিয়াৰ বাবে আৰু সূৰ্য পাহাৰৰ সূৰ্য মন্দিৰৰ বিষয়ে মোক সকলোবোৰ কথা জনোৱাৰ বাবে বহুত ধন্যবাদ তেনেহ'লে ইমানতে ৰাখিছোঁ ভিডিঅ'টো